Hello viewers, welcome to SIKHAZCREATION. আজি মই আহিছো ৰেঙনি চেনেলৰ এখন জনপ্ৰিয় ধাৰাবাহিক কাজলপ্ৰিয়াৰ শুটিং লোকেশনত শুটিং সেটত মই আছো আৰু মোৰ সৈতে এয়া আছে আপোনালোকে সকলোৱে চিনিয়ে পায় এয়া হৈছে মৰম আৰু এয়া হৈছে কাজল নমস্কাৰ খুব ধুনীয়া সুন্দৰ এটা লাভ ষ্টৰী এখন সিৰিয়েলত কাজল আৰু মৰমৰ আপোনালোকে দেখিবলৈ পাইছিলে আজি মই ইন্টাৰভিউত বহুত কিবা কিবি নখোধো হেয়া মই আপোনালোকক পিছত এদিন দেখুৱাম এইবেলে কি ইন্টাৰভিউ আছে আজি স্পেশাল এটা বস্তু মই এই ইন্টাৰভিউ জৰিয়তে আপোনালোকক দেখুৱাম হেয়া হৈছে মৰমে কাজলক আজি আমাৰ এই শুটিংৰ কাৰণে এটা স্পেশাল প্ৰপ'জ কৰিব সিৰিয়েলখনত দেখা গৈছিল যে মৰমে খুব লাজ কৰি কাজলক বিয়াৰ প্ৰস্তাৱটো দিছিল কাজলটো সাংঘাতিক লাজ কৰিয়া কাজলেটো চাবই কাজলে কান্দিয়ে দিছিল কাজলে গতিকে আজি অকনমান ৰিয়েলত মৰমে কাজলক প্ৰপ'জ কৰিব গতিকে চাও আহক কেনেদৰে প্ৰপ'জ কৰে মৰম ৰেডি ভালকে প্ৰপ'জ কৰিবি দে মই যদি কাৰোবাক প্ৰপ'জ কৰোঁ নিজা হিচাপত আৰু মানে এটা ফিল্মি হিচাপত নহয় আৰু মই ডাইৰেক্ট কৰিম তোমাক মোৰ বহুত ভাল লাগে যদি তোমাৰ মোকো ভাল লাগে মই তোমাক বিয়া পাতিব বিচাৰোঁ তুমি যেতিয়া মোক বিয়া পাতিব বিচাৰিছা আৰু তোমাক মই ইমান দিন ধৰি চিনি পাওঁ আই থিংক তুমি মোৰ কাৰণে পাৰফেক্ট থেংক ইউ বঢ়িয়া হৈছে আৰু এটা ছেগমেণ্ট আছে খুব সৰু মই প্ৰথমতে কৈ দিছোঁ যে